থৰালৈ যেতিয়া নামি আহে ৰাতি মুখত আহে মোৰ ৰাধা বুটা হাঁহি ক'ব লগা কথাবোৰৰ ৰখাল টোপোলা সাজি মানুহৰ মাজত বিলাই দিয়া লোকেল বয় এটা প্ৰাণী। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম মাই ছেকেণ্ড চেনেল লোকেল বয় ব্লগছ। তো আজি আমি যাই আছোঁ পাটগাঁও, মানে ৰাণীত অৱস্থিত পাটগাঁও। আমাৰ পৰা বেছি দূৰ নহয়, তো পাটগাঁও যাই আছোঁ। তো পাটগাঁৱৰ কিছুমান পূজাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। লগতে এখন ৰিজৰ্ট বহিছে নতুনকৈ একোলেণ্ডৰ আগত দেখি, তাতো আমি আপোনালোকক কিছুমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰিম। আমি বৰ্তমান পালোঁ ৰাণী পাটগাঁও, এইটো মন্দিৰ। কিন্তু আমি পাটগাঁও মন্দিৰত নহ'ব, আগে ৰিজৰ্ট যাম। ৰাণীত ৰিজৰ্ট আছে, তাত যাম। এই আমাৰ ফ্ৰেণ্ড আছে দীপক, জুন্তি। তো এইটো হ'ল পাটগাঁও মন্দিৰ। এই পাহাৰৰ ওপৰত মন্দিৰটো দেখিছে ন আপোনালোকে? তো চাওকচোন, ইয়াত আহি কেনে শুনিম, মানে আগে ৰিজৰ্ট যাম। এইটোৱে হ'ল মন্দিৰ। মই মানে ৰিজৰ্টখন, তো আপোনালোকে চাব পাৰে। ৰিজৰ্টৰ ছাইডৰ ফালেও ঘৰ আছে, আগৰ ফালে এই চাইডে ঘৰ আছে, গোটাইতে চাব পাৰে। মই বেক কেমেৰাদি আপোনালোকক দেখুৱাই দি আছোঁ। তো চাই থাকক, ব্লগটো ইণ্টাৰেষ্টিং হ'ব। তো যদি ব্লগটো ভাল লাগিছে, লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। অলপমান ভিডিঅ'টো চাওক নাকি। থেংক ইউ। আপোনালোকৰ বাৰু ঘৰবোৰ কেনেকুৱা লাগিছে? মোৰ কিন্তু খুবেই ভাল লাগিছে ঘৰবোৰ, কাৰণ ঘৰবোৰ চব বাঁহ কাঠেৰে বনোৱা আছে। ঘৰবোৰ বহুত ভাল লাগিছে। তো আপোনালোকে জানিবলৈ উৎসুক হৈ আছে যে এইবোৰ ঘৰ কিহৰ কাৰণে আৰু কি হয় ইয়াত। তো আপোনালোকক সকলো বিৱৰি কৈ আছোঁ। এইটো ঘৰটো হৈছে এটা ৰুম। আপোনালোকে 24 ঘণ্টাৰ কাৰণে ইয়াত বুক কৰিব পাৰে। তো 24 ঘণ্টাৰ কাৰণে বুক কৰিলে আপোনালোকে 5,500 পে'মেণ্ট কৰিব লাগিব। তো 5,500 পে'মেণ্ট কৰাৰ পাছত ৰুমটো আপোনাৰ হ'ব। আপোনালোকে চাব পাৰে, এইখন এখন তলত, এইখিনি ছাইডত দেখি ব্ৰিজ এখন আছে, তাত ব্ৰিজ আপোনালোকে দেখিবলৈ গৈছে তলত। আৰু এখন আছে আগৰ ফালে কেম্পিংটো অলপ জুম কৰি দিছোঁ, চাই লওক। তো দেখা পাইছে আপোনালোকে মাজতে এটা আৰু পুখুৰীও আছে। তো চাওক, পুখুৰীটোৰ চাইডে আছে এনেকুৱাকৈ এখন মানে জৰ্জা চিষ্টেমত আছে। তো চাই থাকক ভিডিঅ'টো আগলৈ, আৰু আগৰ ফালে ঘূৰি যাইছোঁ, তাতো যাই আছোঁ আগৰ ফালে। তো চাই থাকক, ব্লগটো ইণ্টাৰেষ্টিং হ'ব। থেংক ইউ। ইয়াত মানে মই থুলনি দেখা পালোঁ। তো জিতেন, মোৰ লগত জনন্তৰ ল'ৰা আছে, সেইটোৰ নাম হৈছে জিতেন আৰু মই দুয়োটাই থুলনিত তুলি আছোঁ। চাই থাকিব মানে কি, এনেই ভাল লাগিছে। থুলনিত বহুত দিনৰ মূৰত উঠিলোঁ, আৰু সৰুৰ কথা মনত পৰে থুলনিত উঠা। এতিয়া সেইকাৰণে থুলনিত দৰে ইয় মাৰি আছোঁ। তো চাব পাৰে, সেইটো অলপ এনজয় কৰিছোঁ। তো চাব পাৰে, চাই থাকক ভিডিঅ'টো। আপোনালোকে দেখা পাইছে যোন দুটা যে ওপৰত দেখি আছে, সেইখিনি এতিয়া আছিল হোটেল। মানে তাত কিবা খাব পাৰি, কিন্তু আমাৰ দৰে মানুহ খাব নোৱাৰে, কাৰণ আমিতো সৰু মানুহ, সৰু হৈ থাকি। বৰ্তমান আছোঁ থুলনিত তুলি। তো চাব পাৰে, এখন থুলনি চাইডে থুলনিত তুলি আছোঁ। তো চাব পাৰে, আগৰ ফালে মানে কি হৈছিল, আগৰ ফালে এটা বিল্ডিং আছে। বিল্ডিংটোত মানে কি ৰেষ্টুৰেণ্ট আছে, আৰু ইয়াত মানে যদি থকাকৈ একদিনৰ কাৰণে 5,000 5,500 টকা লয় একদিনৰ কাৰণে। তো আহিব পাৰে যদি আহে। তোৰ তলত লিখি দিম, তলত মানে কোনখিনি এৰিয়াখিনি ডিছক্ৰিপশ্যনত লিখি দিম। আৰু দুটা চেনেল আছে, এটা অমিতৰ লগ আমাৰে লগ হয়। তো অমিতৰ এটা চেনেল আছে, আৰু অজয় ব্লগছ বুলি নতুনকৈ এটা খুলিছে। তো দি দিম মই লিংকটো ডিছক্ৰিপশ্যনত। তো চাই ল'ব পাৰিব। আৰু জাগাখিনিও দেখি আছোঁ, ই চাইডে আছে দীপক, ই পূৰা আজি ফুল ফিদাই। তো চাই থাকক, ব্লগটো ইণ্টাৰেষ্টিং হ'ব। এই চাইডে আৰু ইয়াতে ফটো মাৰি কৰি আছে। তো অজয় ইয়াতে আছে, তো চাই থাকক নেকি। বিল্ডিংটো
এইটো ৰেষ্টুৰেণ্ট হয় এখন ৰেষ্টুৰেণ্টৰ মানে কি খাব পাৰি ওপৰত যোনটো আছে ওপৰৰ ফটলাটোৱেদি আপোনালোকে দেখা পাইছে মানুহ যাই আছে তো এই চাইডে আছে আৰু তাতেও আছে আগত দেখি এই ব'টো মানে ব'ট এটা নাও চলা হয় তো ব'টতো উঠিব পাৰে তো ৰেট মাহা লিখাই আছে তো চাই থাকক ব্লগটো ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো যদি ভাল পালে চাই লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে প্ৰেছ দ্য বেল আইকনটো ক্লিক কৰি দিব বেল আইকনটো ক্লিক কৰাৰ পাছত সেইটো ক্লিক কৰে আপোনালোকে ভাঙি দিয়ে যি কৰে কৰিব খালি ক্লিক হৈ গ'লে হ'ল থেংক ইউ বাই বাই এটা এটা বাক্য খাই আছে আইচক্ৰীম খাব নাপাওঁ দৰে চাওঁ 10 টকীয়া বাতি সেই আৰু পইচা নহয় চলি না